নমস্কাৰ, মই দীপ। পোনপ্ৰথমতে আপোনালোক সকলোকে পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে 22 এপ্ৰিলৰ দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত কৰা দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দেৰগাঁওবাসীৰ সহযোগত মুকলি বিহুৰ। আৰু যোৱাটো ভিডিঅ'ত আপোনালোক দেখাইছিলোঁ যে বিহুৰ কৰ্মশালা এয়া তাৰে ছাত্ৰ ছাত্ৰীসকলৰ বিহু। দিনৰ ভাগত আছিল বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্য আৰু ৰাতিৰ ভাগত আছিল আমন্ত্ৰিত বিহুদলসমূহৰ বিহু অনুষ্ঠান। আৰু লগতে আছিল বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু তাৰ পাছতে আছিল দীপলিনা বাৰ সংগীত অনুষ্ঠান। আৰু আজিলৈ ইমানেই। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। ধন্যবাদ।